Hey guys, good morning. ৰাতিপুৱা মানে মেগী খাই আছোঁ। আজি ৰাতিপুৱাই পুৰা মেগী। ভাত চাত বনাবলৈ সময় নাই মানে আজি এঠাইলৈ যাম আৰু গৰম গৰম পুৰা মেগী খাই আছোঁ। বাইদেউ আৰু ভিনদেউ আহিছে মানে আজি আহি পালোঁ আমি মানে মেগী চেগী খাই পুৰা কাপোৰ দোকান বিয়াৰ বজাৰ কৰিবলৈ আহি গ'লোঁ। আৰু মোকো দিলে এযোৰ কাপোৰ, এযোৰ ভাল লাগিছে নে ক'ব। আৰু বজাৰ কৰি ঘৰ আহি পালোঁ। এতিয়া বনাই আছোঁ কণী আঞ্জা আৰু ৰাতি এতিয়া গুঠিব আৰম্ভ কৰি দিলোঁ চাদৰখন। ভাত মানে গধূলি আৰু চাদৰখন গুঠিবলৈ ল'লোঁ। তাৰপিছত ধুনুৰ অলপ চৰ্দি লগাৰ দৰে হ'ল, গাড়ীত যাই মানে বতাহ খালে অলপ, তাৰ কাৰণে লোকেল মুৰ্গীৰ মাংস লৈ আহিলে, বনাই আছোঁ এতিয়া। তাক মোবাইল চাই থাকিব দিছোঁ অলপমান, জ্বৰ হৈ গৈছে পুৰা গাটো। গুড মৰ্ণিং গাইজ, আজি নেক্সট ডে। কালি আৰু ভিডিঅ' বনোৱা নহ'ল, ভাত চাত খাই শুই থাকিলোঁ আৰু পানীলাও লাগি গ'ল। আৰু আজি অলপ গধূলি ওলাই আহিলোঁ, দিনটো ভিডিঅ' নবনালোঁ আৰু মানে অলপ বজাৰ কৰিব লগা আছে। বিয়াৰ বজাৰ কৰিব আহিছিলোঁ যে বাইদেউহঁতে, বাইদেউৰ নন্দেকৰ বিয়া মানে, তাত যাবৰ কাৰণে প্ৰেজেণ্টটো কিনি লওঁ আৰু প্ৰেজেণ্ট কিনি আনিলোঁ, শৰাই আনিলোঁ এখন প্ৰেজেণ্ট দিয়াৰ কাৰণে। আৰু কি আনিলোঁ দেখাই আছোঁ ৰ'ব। এয়া হৈছে ধুনুৰ মোজা, যিহেতু গাছ খাব যোৱা কথা, তাৰমানে অলপ নতুন লৈ আহিলোঁ। আৰু মই খাৰু এযোৰো আনিলোঁ লগতে, এইযোৰ কাণফুলিও আনিলোঁ। কেনেকুৱা লাগিছে ক'বচোন। তাৰপাছত আৰু সূতা আনিলোঁ, অলপমান গুঠিব আছে চাদৰ, সূতা নুকুলালে তাৰমানে আজি ৰাতিয়ে গুঠি থৈ দিব লাগিব, ৰাতিপুৱাই যাব লাগিব মানে বিয়া খাবলৈ। 28 তাৰিখ বিয়া, নৱেম্বৰ। এতিয়া মানে আৰু এইখন বেগ আনিলোঁ, মানে বাইদেউ মানে আমাৰ ঘৰৰ ওচৰতে বিয়া হৈছে, তাৰ কাৰণে ঘৰত যাব লাগিব না, থাকিম কেইদিনমান। ইমান ডাঙৰ বেগ এখন লৈ আহিলোঁ, কাপোৰবিলাক ভৰাই নিবলৈ পুৰা। ঠাণ্ডা দিনত কাপোৰ এনেও বেছিয়ে হয়, ল'ৰাৰ কাপোৰে বেছি হয় মানে। আৰু একযোৰ আনিলোঁ কাপোৰ কেইযোৰ কেনেকুৱা লাগিছে ক'বচোন। আৰু এটা আছে ৰ'ব, এইটো আচাৰ বনাবলৈ লৈ আহিলোঁ। চিচাৰ বৈয়ামত থ'লে ভালে থাকে আচাৰখিনি, মানে ডাঙৰ চাই লৈ আহিলোঁ অলপ। আৰু একেবাৰে আজি নেক্সট ডে মানে আমাৰ একদম ঘৰত, মাৰ ঘৰত আহি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। মাহঁতৰ ঘৰ আহি পালোঁ, আহি পাই মানে সেইদিনা ভিডিঅ' বনোৱা নহয়। আৰু আজি বিয়া খাব যাব ওলালোঁ, ৰেডি হৈ ল'লোঁ। কেনেকুৱা লাগিছে ক'বচোন। বেছিকৈ ষ্টাইল কৰিলোঁ নেকি ক'বচোন। নাই দেই, অলপমান এনেই আৰু খুৰীমাহঁতো ওলালে, স্কুটিতে যাম মানে ভাইটিহঁৰ লগত। কেইটামান ফটো উঠি ল'লোঁ যোৱাৰ আগে। আইতাৰ লগত, এইটো আইতা হয়।
আৰু এয়া বিয়াত আহি ফটো উঠা আৰম্ভ পুৰা। তো মা ভাইটি কইনাটোৰ লগত সকলোৰে লগত মানে একবি একবি উঠিলোঁ। তো মামী হয়, এইটো আমাৰ ধুনুও ফটো উঠি আছে। আৰু ইয়াৰ ৰাতি টোপনি পুৰা, নাচিও আছে অলপ, এনজয় পুৰা এনজয় কৰি আছে। অলপমান ভিডিঅ' বনাই ল'লোঁ। আৰু এতিয়া ৰাতি কইনা ধুৱাবলৈ আহিছে, অলপমান উঠাই থ'লোঁ ভিডিঅ'টোত। আৰু এয়া ৰাতি 12টামান বাজিছে, গোটেইবিলাক বহি এনেকৈ ৰখি আছোঁ দৰা অহা মানে। বাবু এখন টোপনি পুৰা, কইনাও ৰখি আছে দৰাক, দৰা আহি পোৱা নাই। কইনাটোক অলপ জোকাই আছে মানে। আৰু তাৰ মাজতে এটা বেয়া খবৰো হৈ গ'ল। ভাইটিৰ এক্সিডেণ্ট হ'ল ৰাতি, মানে দৰা অহাৰ আগে আগে কিবা এটা আনিব পঠাইছিলে, ওলাই যাওঁতে এক্সিডেণ্ট হ'ল। তাৰ কাৰণে আমি ৰাতিপুৱাই ঘৰ আহি পালোঁ। এক্সিডেণ্ট হ'ল, কি হ'ল তাৰ কাৰণে ৰাতিয়ে মেডিকেল লৈ গ'ল। আৰু এতিয়া আমি ঘৰত আহি পালোঁ বিয়া ঘৰৰ পৰা। আজিৰ ভিডিঅ'টো অলপ দীঘলীয়া হ'ল আৰু সকলোৱে চাব ভিডিঅ'টো। আৰু এয়া আমাৰ ধনু কুকুৰৰ লগত খেলি আছে পুৰা। আজিৰ ভিডিঅ'টো আৰু ইমানখিনিয়ে, লগ পাম আৰু নেক্সট ভ্লগত। মায়ে ঘৰত পানী দিব দৌৰিছে, নতুনকৈ মানে ঘৰত বেৰবোৰত পানী দি আছে। আজিলৈ বাই বাই।